নমস্কাৰ, কি মজা অসমীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। বিটিআৰ শান্তিদূত প্ৰমোদ বড়োৰ উপন্যাসোপম জীৱনভিত্তিক কাহিনী আজি ক'ব খুজিছোঁ। বৰ্তমান উঠি অহা নৱপ্ৰজন্মৰ আদৰ্শ হ'ব পৰা সৰ্বগুণ সম্পন্ন শ্ৰীযুত প্ৰমোদ বড়ো ছাৰৰ বিষয়ে নজনা কথাবোৰ জানিবলৈ সততে মন যায়। বিটিআৰৰ সবতে তেওঁৰেই নাম। ভালেই হওক বেয়াই হওক মানুহে তেওঁৰ কথাকেই কোৱা শুনা যায়। হঠাৎ 2020 চনৰ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত প্ৰথমবাৰলৈ নেতৃত্ব প্ৰদানেৰে সফল হ'বলৈ সক্ষম হৈ বিটিআৰৰ ৰাজনীতিৰ সমীকৰণ সলনি কৰাতেই তেওঁ শান্ত নহ'ল। একেবাৰে বিটিআৰ প্ৰধান হৈ পৰিল। এনে চমকপ্ৰদ সফলতাৰ আঁৰতনো কি আলাউদ্দিনৰ চাকিটো আছে, সেয়া বিচাৰ কৰিবলৈ ওলাই যোৱাৰ ফচল বিটিআৰ শান্তিদূত প্ৰমোদ বড়ো। ৰচনাখনত হ'ব পৰা মোৰ অনিচ্ছাকৃত ভুলৰ বাবে তথা নিজস্ব অভিমতৰ বাবে কাৰোবাৰ হৃদয়ত আঘাত লাগিলে ইয়াৰ পৰা এই চেগতে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। ৰচনাখনিত বড়ো জাতিৰ ইতিহাসৰ কথালৈ নগৈ কেৱল মাত্ৰ প্ৰমোদ বড়ো ছাৰৰ সৈতে জড়িত কথাখিনিক যথোপযুক্ত চমুকৈ লিখাৰ প্ৰয়াস কৰিছোঁ, কিয়নো বড়ো জাতিৰ ইতিহাস এক বিশাল ইতিহাস। এই সৰু ৰচনাখনত ইমানবোৰ ইতিহাস সন্নিৱিষ্ট কৰিবলৈকে যথেষ্ট স্থানৰ প্ৰয়োজন হ'ব। পঢ়ুৱৈ সমাজে সূত্ৰ ৰচনাখন আঁকোৱালি ল'ব বুলি আশাৰে আগবঢ়ালোঁ। ধন্যবাদ। কৰ্মই পৰম ধৰ্ম। অসমীয়া ভাষাৰ বহুল প্ৰচলিত এষাৰি বাক্য প্ৰতিফলিত হৈছে সাম্প্ৰতিক সময়ৰ বিটিআৰ চিফ প্ৰমোদ বড়োৰ ক্ষেত্ৰত। বিটিআৰ চিফ হোৱাৰ আগলৈকে সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি অহা প্ৰমোদ বড়োৰ চিনাকি ছাত্ৰ নেতা হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ সুদীৰ্ঘকালৰ সভাপতি বৰ্তমান বিটিআৰ চিফ প্ৰমোদ বড়োৱে যে এটি বৃহত্তম অঞ্চলৰ শান্তিদূত হিচাপে নিজৰ পৰিচয় দিব পাৰিছে, কেইজনে বাৰু ভাবিছিল। কিন্তু তেওঁ নিজৰ আত্মবিশ্বাস কৰ্মদক্ষতাৰে আজি বিটিআৰ অঞ্চললৈ শান্তি কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈকো সক্ষম হ'ল। অসন্ত বিটিআৰ আজি শান্ত। প্ৰমোদ বড়োৰ এনে একক প্ৰচেষ্টা কেনেদৰেনো সফল হ'বলৈ পালে সেই বিষয়ে নিশ্চিতভাৱে সকলোৱে জানিব খোজে। যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পৰা ভাৰতীয় ৰাজনীতিকসকলৰ মাজত 2020 চনত ধুমকেতুৰ দৰে আৱিৰ্ভাৱ হোৱা নেতাজনেই হৈছে প্ৰমোদ বড়ো। বিটিআৰ নিবাসী সমূহ জাতি জনগোষ্ঠীৰ হিয়াৰ আমঠু। একেৰে 12 বছৰ ধৰি নিখিল বড়ো ছাত্ৰ সন্থা অসমৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা তেওঁই 2020 চনত UPPL ৰাজনৈতিক দলত যোগদানেৰে ৰাজনীতিৰ পথাৰখনত পদাৰ্পণ কৰি প্ৰথমবাৰলৈ বিটিআৰ ইলেকশ্যনত অৱতীৰ্ণ হৈ আশানুৰূপ সফলকাম হ'ব নোৱাৰিলেও বিটিআৰৰ মুখ্য পৰিষদ হিচাপে অধিষ্ঠিত হ'ব পৰাটোতে তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় পোৱা যায়। সেইজন যুৱ ৰাজনীতিকৰ জন্ম 1 মাৰ্চ 1975 চনত বৰ্তমান তামোলপুৰ জিলাৰ মটঙাপাৰাৰ ওচৰৰে চৌৰাগুৰি গাঁৱত। তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় ঘনশ্যাম বড়ো, মাতৃ স্বৰ্গীয় মান্দাৰ বড়ো। এটি গাঁৱলীয়া অতিকৈ পিছপৰা আৰ্থিকভাৱে নিচেই দুৰ্বল কৃষকৰ পৰিয়ালত জন্ম তেওঁৰ। গাঁৱৰে প্ৰাইমাৰী স্কুলখনত আৰম্ভ হৈছিল তেওঁৰ প্ৰাথমিক শিক্ষা। পিছলৈ তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হয়। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটী কলেজত নামভৰ্তি কৰে। তেওঁ সৰুৰে পৰা আৰ্থিক অনাটনৰ সন্মুখীন হৈও উচ্চ শিক্ষাৰ বাবে থমকি নৰল। পঢ়াৰ খৰচ উলিয়াবলৈকে তেওঁ গুৱাহাটী কলেজত পঢ়ি থকা সময়ত দিন মজুৰি আনকি ৰিক্সা চলাবলৈকো কুণ্ঠাবোধ কৰা নাছিল। তথাপি আৰ্থিক অনাটনৰ অৱসান নোহোৱাত গুৱাহাটী কলেজৰ শিক্ষা আধাতে এৰি কেইজনমান লগৰীয়াৰ সৈতে মেঘালয়ৰ কয়লা খনিত কাম কৰিবলৈকে গ'ল। তাত তেওঁ কেইমাহমান কাম কৰি উভতি আহি পুনৰ আধৰুৱা শিক্ষা পূৰ কৰিবলৈ ৰঙিয়া কলেজত নামভৰ্তি কৰি 1994 চনত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। থেংকছ।